Welcome to Learn English. এই চেনেলৰ যোগেদি আপোনালোকে ইংৰাজী ভাষাৰ ব্যাকৰণ শিকিবলৈ পাব। আজি আপোনালোকে শিকিবলৈ পাব ইংৰাজী ব্যাকৰণৰ আটাইতকৈ প্ৰয়োজনীয় এটা বস্তু টেন্স বা অসমীয়াত যাক কোৱা হয় কাল। টেন্স বা কাল অসমীয়াত আমি ক'বলৈ যাওঁ যদি যে ক্ৰিয়াৰ সময়কেই কি বুলি কোৱা হয় কাল বুলি কোৱা হয়। মানে এটা কাম কোনটো সময়ত হয় এই সময়টোকেই কাল বুলি কোৱা হয়। এতিয়া এই টেন্স বা কাল হ'ল তিনি প্ৰকাৰৰ। প্ৰথমতে প্ৰেজেন্ট টেন্স অসমীয়াত যাক কোৱা হয় বৰ্তমান কাল। দ্বিতীয়তে পাষ্ট টেন্স অতীত কাল। তৃতীয়তে ফিউচাৰ টেন্স ভৱিষ্যৎ কাল। এতিয়া প্ৰেজেন্ট টেন্স মানে কি? প্ৰেজেন্ট টেন্স মানে হ'ল যিটো কাম বৰ্তমান হয়। মই ভাত খাই আছোঁ, কামটো বৰ্তমান হৈ আছে, সেইটো এটা বৰ্তমান কালৰ অন্তৰ্গত এটা কাম। তাৰ পিছত দ্বিতীয়টো হ'ল পাষ্ট টেন্স বা অতীত কাল। অতীত কাল মানে হ'ল যে কোনো এটা কাম আগত হৈছিল, যে তেওঁ নগাঁৱলৈ গৈছিল, তেওঁ গুৱাহাটীলৈ গৈছিল, সেইটো কাম আগত হৈছিল, গতিকে এইটো হ'ব কি অতীত কাল। তাৰপিছত ফিউচাৰ টেন্স মানে ভৱিষ্যৎ কাল। ভৱিষ্যৎ কাল মানে কিবা এটা কাম ভৱিষ্যতত হ'ব বা পিছত হ'ব, যে মই দিল্লীলৈ যাম বুলি কৈছে, কামটো ভৱিষ্যতত হ'ব, গতিকে এইটো হ'ল ফিউচাৰ টেন্স। তে এই প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স প্ৰত্যেকটো টেন্সৰ আকৌ চাৰিটাকৈ ভাগ আছে। যে প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা আছে, পাষ্ট টেন্সৰ ভাগ চাৰিটা আছে, ফিউচাৰ টেন্সৰ ভাগ চাৰিটা আছে। এতিয়া আমি প্ৰথমতে প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা হ'ল কি? প্ৰথমতে প্ৰেজেন্ট ইনডেফিনিট টেন্স, প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। এইটো চাওক, প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটো হ'ল প্ৰেজেন্ট ইনডেফিনিট টেন্স মানে হ'ল অনিশ্চিত বৰ্তমান কাল। প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স মানে হ'ল চলিত বৰ্তমান কাল। প্ৰত্যেকটো টেন্সে কেনেকুৱা কামত বুজায় আমি প্ৰত্যেকটো বস্তু বৃহৎভাৱে আলোচনা কৰিম আৰু ডেছক্ৰাইব কৰিম, বৰ্ণনা দিম। গতিকে আপোনালোকে কেৱল ভিডিঅ' চাই গ'লেই হ'ল, ইংৰাজী ভাষা শুদ্ধকৈ লিখিব পাৰিব আৰু ক'ব পাৰিব, তাত কোনো ধৰণৰ অসুবিধা নাথাকিব। এতিয়া আমি ৩ নম্বৰ টেন্সটো হ'ব কি? ৩ নম্বৰ টেন্সটো প্ৰেজেন্ট ইনডেফিনিট টেন্স, প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। ৩ নম্বৰটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স। এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত অসমীয়াত কি বুলি কোৱা হয়? যে সম্পূৰ্ণ বৰ্তমান কাল। প্ৰেজেন্ট ইনডেফিনিট, প্ৰেজেন্ট কণ্টিনিউৱাছ, তাৰপিছত ৩ নম্বৰটো হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স। এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে কি, প্ৰেজেন্ট কণ্টিনিউৱাছ মানে কি, প্ৰেজেন্ট ইনডেফিনিট মানে কি, সেইবিলাকো আমি আলোচনা কৰিম। সেইবিলাকে কোনটো কামক কোনটো টেন্সত অন্তৰ্গত হয় সেইবিলাকো আমি আটাইতকৈ মানে সহজকৈ আলোচনা কৰিম। এতিয়া ৪ নম্বৰ যিটো টেন্স হ'ব সেইটো হ'ল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সক অসমীয়াত কি বুলি কোৱা হ'ব? সম্পূৰ্ণ চলিত বৰ্তমান কাল। সম্পূৰ্ণ চলিত বৰ্তমান কাল। এতিয়া আমি 4টা টেন্স পাই গ'লোঁ, মানে প্ৰেজেন্ট টেন্সৰ ভাগ 4টা পাই গ'লোঁ, প্ৰেজেন্ট ইনডেফিনিট, প্ৰেজেন্ট কণ্টিনিউৱাছ, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া আমি 1 নম্বৰ ভাগটোক আমি বৃহৎভাৱে আলোচনা কৰিম। প্ৰেজেন্ট ইনডেফিনিট টেন্স মানে কি আমি ধুনীয়াকৈ এইটো আলোচনা কৰিম। প্ৰেজেন্ট ইনডেফিনিট টেন্স মানে হ'ল প্ৰেজেন্ট
present indefinite present indefinite tense অসমীয়াত আমি ইয়াত কি কম অনিশ্চিত বৰ্তমান কাল এতিয়া অনিশ্চিত বৰ্তমান কাল মানে এতিয়া চাওক আমি কিতাপৰ ভাষাৰে নহয় সহজ ভাষাৰে আমি যদি ক'বলৈ যাওঁ যে যিটো কাম বাৰে বাৰে হয় সেইটোও হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ অন্তৰ্গত কেনেকুৱা কাম বাৰে বাৰে হয় এতিয়া প্ৰথমতে লিখিলোঁ যে যিটো কাম বাৰে বাৰে হয় তাকেই প্ৰেজেণ্ট indefinite tense বুলি কোৱা হয় এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্স মানে অনিশ্চিত বৰ্তমান কাল যিটো কাম বাৰে বাৰে হয় তাকে প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলি কোৱা হয় এতিয়া আমি সহজ ভাষাৰে আমাৰ ভাষাৰে লিখিছোঁ এইটো কিতাপৰ ভাষাৰে নহয় আমাৰ ভাষাৰে আমি কৈছোঁ যে যিটো কাম বাৰে বাৰে হয় তাকে প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলি কোৱা হয় এতিয়া কি কাম বাৰে বাৰে হয় এতিয়া চাওক যে এক নম্বৰ আমি এটা উদাহৰণ দিওঁ যে মই ভাত খাওঁ যে মই ভাত খাওঁ এইটো কাম বাৰে বাৰে হয়নে নহয় মই ভাত খাওঁ কি এবাৰে খাওঁ নেকি মই সদায় ভাত খাওঁনে নাই তেনেকুৱা আচ্ছা দ্বিতীয়টো আমি উদাহৰণ দিওঁ বেছি উদাহৰণ দিলে ভালকৈ বুজি পাব চৰাই আকাশত উৰে এতিয়া চাওক চৰাই আকাশত উৰে যে চৰাই কি আকাশত এবাৰে উৰে নেকি চৰাই আকাশত উৰে এইটো কাম এবাৰে উৰে নহয় এইটো বাৰে বাৰে হয় গতিকে তেনেকুৱা কাম মানে কিতাপৰ ভাষাত ক'বলৈ গ'লে অভ্যাসগত কাম বা চিৰসত্য ঘটনা এইবিলাক মানে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ অন্তৰ্গত কিন্তু অভ্যাসগত কাম আমি যদি ক'বলৈ যাওঁ যে মই বিদ্যালয়লৈ যাওঁ মই সদায় বিদ্যালয়লৈ যাওঁ তে এইটো এটা অভ্যাসগত কামৰ মাজতো পৰে এইটো এটা বাৰে বাৰেও হয় গতিকে আমি বাৰে বাৰে হয় বুলি কৈছোঁ এইটো বুজাৰ মানে সুবিধাৰ কাৰণে এতিয়া আমি তেনেকুৱা ধৰণৰ উদাহৰণ আৰু বহুতো দিব পাৰোঁ যে মই ফুটবল খেলোঁ ৰাম গছত উঠে তেনেকুৱা বহুত কিবা কিবি আমি উদাহৰণ দিব পাৰোঁ গৰুৱে ঘাঁহ খায় হয় নহয় সূৰ্যক পূব পিনে মানে পূব দিশত উদয় হয় তেনেকুৱা যিবিলাক কাম বাৰে এতিয়া চাওক সূৰ্য পূব দিশে উদয় হয় সূৰ্য কি পূব দিশত কি এবাৰে উদয় হয় নেকি বাৰে বাৰে হয় নহয় গতিকে তেনেকুৱা সহজ ভাষাত ক'বলৈ মানে ক'লে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোৱে বুজি পায় সেইকাৰণে মই সহজ ভাষাৰে নিজৰ ভাষাৰে টেন্সটো বুজাবলৈ আৰম্ভ কৰিছোঁ এতিয়া চাওক মই ভাত খাওঁ এইটো টেন্স কি কয় এই বাক্যটোক আমি যেতিয়া এতিয়া চাওক ইয়াত আছে কি মই ভাত খাওঁ যে মই ভাত খাওঁটোক আমি যেতিয়া ইংলিছত লিখিব পাৰিম তেতিয়াই আমাৰ মানে বস্তুটো হৈ গ'ল প্ৰেজেণ্ট ইনডেফিনিট টেন্স বস্তুটো শিকাটো হৈ গ'ল এতিয়া আমি কেনেকৈ লিখিব পাৰিম এইটোতো নিয়ম নীতি আছে সেই নিয়ম নীতি অনুসাৰেহে আমি মই ভাত খাওঁ এইটো ইংলিছত লিখিব পাৰিম বা ক'ব পাৰিম এতিয়া মই মানে আই ভাত মানে ৰাইচ খাওঁ মানে ইট তেনেকৈ লিখি দিলে এইটো এটা বাক্য হ'ব নেকি নহ'ব এইটো এটা নিৰ্দিষ্ট নিয়ম আছে আৰু সেই নিয়ম অনুযায়ীহে এই বাক্যটো আমি ট্ৰান্সলেট কৰিব পাৰোঁ আৰু প্ৰত্যেকটো কথাই বা প্ৰত্যেকটো বাক্যই আমি সেইটো নিয়ম অনুসাৰে এটা নিৰ্দিষ্ট নিয়মতহে আমি লিখিব পাৰিম বা ক'ব পাৰিম এতিয়া মই সেইটো নিয়মহে আপোনালোকক শিকাবলৈ গৈ আছোঁ অতি সহজতে ইংলিছ ক'ব পাৰিব লিখিব পাৰিব এতিয়া চাওক
এতিয়া মই ভাত খাওঁ এটুক আমি কেনেকৈ ট্ৰান্সলেট কৰিম এতিয়া এটা বাক্য ইংলিছত লিখিবলৈ গ'লে প্ৰথমতে আমি লিখিব লাগে সাবজেক্ট প্ৰথমতে সাবজেক্ট SUBJECT প্ৰথমতে কি সাবজেক্ট লিখিব লাগে তাৰ পিছত লিখিব লাগে ভাৰ্ব তাৰ পিছত লিখিব লাগে কি অবজেক্ট প্ৰথমতে সাবজেক্ট তাৰ পিছত ভাৰ্ব তাৰ পিছত অবজেক্ট এটা সাবজেক্ট মানে কি সাবজেক্ট মানে হ'ল এইটো সাবজেক্ট মানে হ'ল যিয়ে কামটো কৰে যিয়ে কামটো কৰে মানে নিজৰ ভাত সব কৰি দিছোঁ মই যিয়ে কামটো কৰে সেইটোৱে সাবজেক্ট ইয়াত মই ভাত খাওঁ ইয়াত কামটো কোনে কৰিছে ভাতে কাম কৰিছে নেকি খাৱে কৰিছে নেকি নে মই কৰিছে কামটো হয় নহয় ভাতেটো কাম কৰিব নোৱাৰে খাৱে কাম কৰিব নোৱাৰে গতিকে কামটো কোনে কৰিছে মই গতিকে মইটো হ'ব কি সাবজেক্ট তাৰপিছত কি হ'ব ভাৰ্ব মানে কি ভাৰ্ব মানে ক্ৰিয়া ভাৰ্ব মানে হ'ল কি ক্ৰিয়া মানে কি এটা সাউন্ড ডিস্টারবেন্সৰ বাবে মই কেইবাৰ পাৰো ভিডিওটো পজ কৰিবলগীয়া হ'ল যাৰ বাবে ক্ষমা বিচাৰিছোঁ এতিয়া প্ৰথমটো হ'ল ভাৰ্ব কি কয় প্ৰথমটো হ'ল সাবজেক্ট তাৰ পিছত হ'ল কি ভাৰ্ব এতিয়া ভাৰ্ব মানে কি ক্ৰিয়া মানে কি কাম যিটো পদে কোনো এটা কাম হোৱা বুজায় এতিয়া চাওক মই ভাত খাওঁ ইয়াত কাম কোনটো মই এটা কাম নেকি ভাত এটা কাম নেকি খাওঁ খোৱাটো এটা কাম গতিকে এই কাম ক্ৰিয়া মানে ক্ৰিয়াৰ আৰু এটা আমি ইয়াত কাম বুলি লিখি থৈ দিওঁ সহজতে বুজিব পাৰিম এতিয়া চাওক সাবজেক্ট আমি গম পাই গ'লো হয় ভাৰ্বটো আমি গম পাই গ'লো এতিয়া আমাৰ আছে কি অবজেক্ট কৰ্ম অবজেক্ট মানে কি আমি এটা বেলেগ ধৰণে অসমীয়াত আমি লিখি থৈ দিম ইয়াত কেনেকৈ লিখি সহজতে আপোনালোকে লিখি লৈ ল'ব অবজেক্ট হ'ল যে ভাৰ্বক কি বা কাক বুলি প্ৰশ্ন কিবা কাক বুলি প্ৰশ্ন কৰিলে যি উত্তৰ পোৱা যায় তাকেই অবজেক্ট বুলি কোৱা হয় মই কৈ দিছোঁ ইয়াত আপোনালোকে দেখা নগ'লেও ভালকৈ লিখিব পাৰিব শুনি যে ভাৰ্বক কি বা কাক বুলি প্ৰশ্ন কৰিলে যি উত্তৰ পোৱা যায় তাকেই অবজেক্ট বুলি কোৱা হয় এতিয়া ভাৰ্বক কি বা কাক বুলি প্ৰশ্ন কৰিলে যি উত্তৰ পোৱা যায় তাকেই অবজেক্ট বুলি কোৱা হয় এতিয়া ভাৰ্ব কোনটো ইয়াত আমি কৈছিলোঁ যে কাম মানে হ'ল ভাৰ্ব মানে হ'ল ক্ৰিয়া মানে কাম এতিয়া কাম কোনটো আছিল ইয়াত খোৱাটো কাম ইয়াত আমি প্ৰশ্ন কৰিম ইয়াত কি বুলি প্ৰশ্ন কৰিব দিছে আমাক যে সেইটো কি বুলি প্ৰশ্ন কৰিব দিছে বা কাক বুলি প্ৰশ্ন কৰিব দিছে ইয়াত আমি প্ৰশ্ন কৰিম খাওঁ যে কি খাওঁ কি বুলি প্ৰশ্ন কৰিলোঁ যে কি খাওঁ উত্তৰটো কি ওলাল ভাত খাওঁ সেই উত্তৰটো এইটো ওলাল নে নাই যিটো উত্তৰ ওলাল সেইটোৱে বোলে অবজেক্ট এতিয়া মই মানে আই হয় নহয় সাবজেক্ট পাই গ'লো আমি ভাৰ্ব কোনটো কামটো এইটো ভাৰ্ব এইটো হ'ল সাবজেক্ট এইটো হ'ল ভাৰ্ব এইটো হ'ল অবজেক্ট সাবজেক্টও পাই গ'লো ভাৰ্বো পাই গ'লো অবজেক্ট পাই গ'লো হয় নহয় এতিয়া প্ৰথমতে আমাৰ কি বহাব লাগে সাবজেক্ট বহাব লাগে তাৰপিছত ভাৰ্ব বহাব লাগে তাৰপিছত কি অবজেক্ট বহাব লাগে গতিকে সেইমতে বহালে বাক্যটো হৈ যাব কিন্তু ইয়াত আৰু এটা বস্তু আছে যে কনজুগেশ্যনটো জানিহে আমি এইটো শুদ্ধকৈ কৰিব পাৰিম এতিয়া কনজুগেশ্যনটো কি চাওক কনজুগেশ্যন কেনেকুৱা
এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি শিকি আছো নহয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আমি কনজুগেশনটো আমি এতিয়া লিখিম present indefinite tense present indefinite tense or ami conjugation to etia yat likhim eta present indefinite tense or conjugation to kenekwa sauk ei conjugation bilak atait ke important conjugation prottek to tense or sikibole gole conjugation to mukhast koi dobo yat ami person boli likhim p r s o n person yat likhim singular আৰু ইয়াত আমি লিখিম PLUR পাৰ্সন সিঙ্গুলাৰ প্লুৰাল এতিয়া চাওক আমি তেনেকৈ কোঠা বনাই ললো ফাৰ্স্ট পাৰ্সন 1 st মানে ফাৰ্স্ট পাৰ্সনত কি হয় I মানে হল ফাৰ্স্ট পাৰ্সন I give we give সেকেন্ড পাৰ্সন কি হ'ব you give third person কি হ'ব he she it gives হ'ব they give এতিয়া চাওক ফার্স্ট পার্সনত I give we give second person you give third person he she it gives they give এটো মুখস্থ কৰি লব ফার্স্ট পার্সন I give we give second person you give third person he she it gives they give এতিয়া চাওক আমি প্ৰথমতে কি লিখিছিলো তাত যে আমি এটা বাক্য লিখো বাৰু ৰামে ভাত খায় रामे আমি লিখলো রামে ক্রিকেট খেলে ধৰক এইটো বাক্য আমি লিখিলো রামে ক্রিকেট খেলে এইটো বাক্যক চাওক প্ৰথমতে আমি জানো সাবজেক্ট বহাব লাগে সাবজেক্ট মানে নো কি যে যিয়ে কামটো কৰে ইয়াত কামটো কোনে কৰিছে ৰামে গতিকে ৰাম মানে হল সাবজেক্ট আমি সাবজেক্টটো বহাই দিলো ৰাম আৰে এম ৰাম হৈ গ'ল এতিয়া সাবজেক্টৰ পিছত আমি কি শিকিছিলো যে সাবজেক্টৰ পিছত কি বহাব লাগে ভার্ব বহাব লাগে ভার্ব মানে কোনটো ইয়াত যেটো কাম হেতু হল ভার্ব এতিয়া কাম কোনটো ৰামো কাম নহয় ক্ৰিকেটো কাম নহয় খেলাটো এটা কাম খেলা মানে ইংলিশত কি বুলি কোৱা হয় প্লে এতিয়া আমি লিখি দিলো ইয়াত প্লে এতিয়া আমি যে লিখি দিলো সাবজেক্টটো লিখি আমি কনজুগেশন চাব লাগিব যে সাবজেক্টটো কোনটো পাৰ্সনত ৰাম কি পাৰ্সন ৰাম ফাৰ্স্ট পাৰ্সন নেকি ফাৰ্স্ট পাৰ্সনত I আৰু উই গতিকে তো ফাৰ্স্ট পাৰ্সন নহয় সেকেন্ড পাৰ্সন হয় নেকি সেকেন্ড পাৰ্সন কেৱল ইউ টু সেকেন্ড পাৰ্সন বুলি কোৱা হয় গতিকে ৰাম টু ফাৰ্স্ট পাৰ্সনো নহয় সেকেন্ড পাৰ্সনো নহয় গতিকে ৰাম টু কি পাৰ্সন হ'ব থাৰ্ড পাৰ্সন এটা থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নে প্লুৰাল সিঙ্গুলাৰ মানে এটা প্লুৰাল মানে বেছি ৰাম এজন মানুহ নে বেছি মানুহ এজন মানুহ গতিকে এটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ এটা থাৰ্ড পাৰ্সন সিঙ্গুলাৰৰ লগত থাৰ্ড পাৰ্সন সিঙ্গুলাৰৰ ভাৰ্বটোৰ লগত কি হৈছে চাওক গিভ টু কি হৈ গৈছে গিভস হৈ গৈছে সবতে গিভে আছে গতিকে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰত কিন্তু গিভ টু কি হৈ গৈছে গিভস হৈ গৈছে গতিকে আমি এই বাক্যটোত ৰাম প্লে টু কি হৈ যাব প্লেইছ হৈ যাব ৰাম প্লেইছ ৰামে খেলে কি খেলে আমি ভাৰ্বক প্ৰশ্ন কৰিম যে কি খেলে উত্তৰটো কি ওলাব ক্ৰিকেট গতিকে ক্ৰিকেটটো হল অবজেক্ট CRICKET ৰাম প্লেইছ ক্ৰিকেট ৰামে ক্ৰিকেট খেলে এতিয়া আশা কৰোঁ আপোনালোকে ইংলিশ এটা বাক্য কেনেকৈ লিখে হেতু এটা সাধাৰণ ধাৰণা আপোনালোকে পাইছে আমি প্ৰত্যেকটো বস্তু আৰু ধুনিয়াকে আৰু বিশদভাৱে আৰু মানে ধুনিয়াকে বৰ্ণনা কৰি মই কৈ দিম আজি কেৱল আৰম্ভণিৰ পৰ্যায়ৰ মই গ্ৰামাৰটো কেনেকৈ শিকাব লাগে ইংলিশ টেন্সটো হেতু মই কেনেকৈ শিকিব লাগে হেতু মই বৰ্ণনা কৰিছো আপোনালোকে যদি মোক ফলো কৰি যায় তেনেহলে ধুনিয়াকে ইংলিশ লিখিব পাৰিব ক'ব পাৰিব আৰু অতি শুদ্ধকৈ কোনো ভুল ধৰণে নহয় মানে কি গ্ৰামাৰ নিহিকিলে আমি কোনো এটা ভাষাই শুদ্ধকৈ ক'ব নোৱাৰিম আৰু লিখিব নোৱাৰিম গতিকে যদি কিবা কোনো ধৰণৰ অসুবিধা থাকে কনফিউজন থাকে কমেন্ট কৰি জনাব আজিৰ কাৰণে ইমানেই ধন্যবাদ